মৃত্যু যিনি সপোন খেদা এগৰাকী খেলুৱৈ দুৰাৰোগ্যৰোগেও হাৰ মনাব পৰা নাই খেলুৱৈগৰাকীক লক্ষ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজ্বলোৱা কুকুৰাঝাৰৰ অতি পিছপৰা অঞ্চল নিউ আমগুৰি গাঁৱৰ আৰ্চাৰী খেলুৱৈ গহেলা বৰুৰ কথা চিষ্টেমেটিক লিউপাৰ্ছ এৰিথেমেটাছ নামৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত খেলুৱৈগৰাকী চলিত বৰ্ষৰ 8 এপ্ৰিলৰ পৰা 10 মে তাৰিখলৈ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল গহেলা বৰু বৰ্তমানেও 2 মাহত এবাৰকৈ চিকিৎসাৰ প্ৰয়োজন গহেলাক কিন্তু স্বাস্থ্যৰ কিছু উন্নতি হোৱাৰ লগে লগে এতিয়া অনুশীলনৰ ব্যস্ত খেলুৱৈজন লগতে নিজাকৈ আৰম্ভ কৰিছে আৰ্চাৰী প্ৰশিক্ষণ কেন্দ্ৰ কাৰণ গহেলাই এতিয়া নিজৰ সপোন দেখিছে গাঁৱৰ কণকণ শিশুসকলৰ মুখত যাৰ বাবে নিজ গাঁৱতে শিশুসকলৰ বাবে কৰিছে আৰ্চাৰী প্ৰশিক্ষণৰ ব্যৱস্থা উল্লেখ্য যে খেলুৱৈগৰাকীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আছে বিশেষ সুনাম 29টাকৈ পদক বুটলি অনা গহেলাৰ নামত আছে 2015 চনত কেৰালাত অনুষ্ঠিত হোৱা নেশ্যনেল গেমছত সোণৰ লগতে ৰূপৰ পদক मेरा दिल्ली एम्स में ट्रीटमेंट चल रहा है महीना तो मैं 1 महीना में मैं यहाँ कोकराझार रही तो गुवाहाटी जाके ट्रीटमेंट लेना पड़ता है और दिल्ली 2 मंथ ऐसा के बाद हम दिल्ली जाता है ये ट्रीटमेंट चल रहा है मेरा लॉन्ग लाइफ ट्रीटमेंट लेना पड़ेगा ये डॉक्टर का कहना है खेल में तो मैं अभी भी बहुत मन है मैं अभी भी ट्राई कर रहा हूँ लेकिन रोज़ प्रैक्टिस कर नहीं सकता है इसीलिए थोड़ा परफॉर्मेंस डाउन है अभी और ट्राई करेगा और बहुत आगे जाने के लिए और देश के नाम कमाऊंगा मैं ये मेरा सपना है ইতিমধ্যে গহেলাৰ প্ৰশিক্ষণ দিয়া 4গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হোৱাৰ লগতে মিনি নেশ্যনেল গেমছ 2017 64তম স্কিল নেশ্যনেল গেমছত ৰাজ্যলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিশেষ সুনাম আগন্তুক ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এছটি নেশ্যনেল গেমছতো গহেলাৰ 4গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে পূৰণ হওক গহেলাৰ সপোন সুস্থ হৈ উঠক গহেলা ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল বহুত শুভকামনা কোকৰাঝাৰৰ পৰা কনক বড়ো ৰিপৰ্ট ইটিভি ভাৰত অসম